গৰু খোৱা বন্ধ কৰিলে কাৰো একো নহয়। তো আজিৰ ভিডিঅ'টো অলপ বেলেগ ধৰণৰ হ'ব, অৰ্থাৎ আজিৰ ভিডিঅ'টো আপোনাৰ এটা বিতৰ্কিত টপিকৰ ওপৰত হ'ব, যিটো হ'ল আপোনাৰ গো মাংস। তো আজিৰ এই ভিডিঅ'টোৰ উদ্দেশ্য এইটো নহয় যে কাৰোবাক ধাৰ্মিকভাৱে বা আধ্যাত্মিকভাৱে কি আঘাত কৰা। তো এই ভিডিঅ'টোত মূলত মই মোৰ নিজৰ মন্তব্যটো কি দাঙি ধৰিম। তো হে এভরিওয়ান, ওয়েলকাম টু লয়েড মোহন। রিসেন্টলি আমার রেসপেক্টেড সিএম স্যারে নতুন আইন আনি গো মাংস খোৱাটো কি বন্ধ কৰিলে। অৰ্থাৎ আপোনাৰ কোনো ৰেষ্টুৰেণ্টত বা হোটেলত বা আপোনাৰ পাব্লিক প্লেছত বা আপোনাৰ পাব্লিক ফাংচনত আপুনি কি গৰুৰ মাংস কি খাব নোৱাৰিব। তো এইটো যে আইন আনি গৰু মাংস খোৱাটো বন্ধ কৰিলে, এইটোক লৈ মোৰ ক'বলগীয়া একো নাই। মোৰ কথাটো হ'ল যে এতিয়াও বহুতো পৰিয়াল আছে যিহঁতে 3টা বা 4টা গৰু পোহপালন দি নিজৰ পৰিয়ালটো কি বচাই আছে। অৰ্থাৎ সিহঁতৰ পৰিয়ালটো কমপ্লিটলি কি গৰু পোহপালনৰ ওপৰতে কি ডিপেণ্ড কৰে। কিন্তু যেতিয়া আপোনাৰ গৰুৰ মাংস খোৱাটো বন্ধ কৰিব, তেতিয়া আপোনাৰ গৰুৰ যিটো দাম সেইটো সিহঁতে কি আকৌ বহুতভাৱে কমি যাব। অৰ্থাৎ এতিয়া যদি 30,000 টকা হৈছে আৰু গৰু খোৱা বন্ধৰ পিছত এইটো কি 10,000 টকা হৈ যাব। গতিকে সিহঁতে আকৌ এই গৰু পোহপালনটো কি বন্ধ কৰি দিব। আৰু যিসকলে গৰু পোহপালনৰ ওপৰত পৰিয়ালটো ডিপেণ্ড হৈ আছে, সিহঁতে আকৌ পৰিয়ালটো চলাবলৈ কি বহুতো কঠিনৰ সন্মুখীন হ'বলগীয়া হ'ব। এতিয়া আৰু আগৰ দিনৰ নিচিনা নহয়। অৰ্থাৎ আগৰ দিনত মানে গৰু পোহপালন কৰিছিল হাল বোৱাৰ কাৰণে বা আপোনাৰ বিভিন্ন খেতি বাতিৰ কাম কৰাৰ কাৰণে। কিন্তু এতিয়া মানুহ গৰু পোহপালন কৰে বিশেষকৈ আপোনাৰ গৰুৰ মাংস আৰু গাখীৰৰ কাৰণে। গতিকে যেতিয়া আপোনাৰ গৰু খোৱা অৰ্থাৎ গৰুৰ মাংস খোৱাটো বন্ধ হৈ যাব, তেতিয়া আকৌ সেইসকল মানুহে অৰ্থাৎ যিসকল কৃষকে বা সাধাৰণ মানুহে গৰু পোহপালন দি আছে, সেইটো কি পোহপালন দিয়াটো কি বন্ধ কৰি দিব। আৰু সিহঁতৰ পৰিয়ালটো কি হ'ব মানে চলাবলৈ কঠিন হৈ পৰিব। মই যিটো ভাবোঁ যে গৰু খোৱা বন্ধ কৰিলে কাৰো একো নহয়, কিন্তু আপোনাৰ যিসকলে গৰু পোহপালন দি নিজৰ পৰিয়ালটো চলাই আছে, সেইসকলে কি মানে সমস্যাত ভুগিব। অৰ্থাৎ সিহঁতৰ পৰিয়ালটো চলাবলৈ সিহঁতে বিভিন্ন সমস্যাত কি ভুগিবলগীয়া হ'ব। তো আজি এইখিনিয়ে, ধন্যবাদ, জয় অসম।